हेलो फ्रेंड्स नमस्कार बहुत दिन मूरत यूट्यूब चेनेलटोते आहिছোঁ बहुत दिन ভিডিঅ' দিয়া নাছিলোঁ बहुत दिन আঁতৰি আছোঁ চেনেলটোৰ পৰা বিশেষ অসুবিধাৰ কাৰণে সো আজি বহুত দিনৰ মূৰত আহিছোঁ নিশ্চয় আপোনালোক সকলে ভালে আছে মোৰ চেনেলটোত বেছি সাবস্ক্ৰাইবাৰ নাই তথাপিও যিকেইটা আছে আশা কৰোঁ ইয়াৰ পিছত যেতিয়া ভিডিঅ' দিম আপলোড কৰিম তেতিয়া আপোনালোকে নিশ্চয় চাব আৰু নতুন নতুন বন্ধু বান্ধৱী লগ পাম নিশ্চয় बहुत दिन मैं भिडिओ दियार পৰা আঁতৰি আছোঁ আপোনালোকৰ চাগে পোৱা নাই যিকেইজন সাবস্ক্ৰাইবাৰ আছে তো কথাটো হৈছে কি আপোনালোকে জানে কোভিড সৃষ্ট পৰিবেশ বিভিন্ন ধৰণৰ বেয়া সময় চলি আছে আমাৰ ৰাজ্যখনত সো এনেকুৱা ধৰণৰ বহুত কিছুমান অসুবিধাৰ মাজেৰে মানে আগবাঢ়ি থাকিব লগা হৈছে তো তেনেকুৱাকৈ ভিডিঅ' দিব পৰা হোৱা নাই সো আজি জাস্ট এনে কথা পাতিম বুলি আহিলোঁ আপোনালোকৰ লগত তো চাওক আমাৰ মানে কি হৈছে ইমান যে অসুবিধা আহিছে বেমাৰ আজাৰ কৰোনা এইবিলাক ইমান বেছিকৈ কিয় আহিছে এইবিলাকতো আমি ধৰা আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ বা যেতিয়াৰ পৰা আমি বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰাতো আমি এইবিলাক ইমান দেখি পোৱা নাছিলোঁ বা কল্পনা কৰা নাছিলোঁ যে এনেকুৱা বেমাৰ আহিব ইমান মানুহ হেৰাই যাব আমাৰ মাজৰ পৰা চাওক আমি যেতিয়া আপোনালোকে যদি ধৰক 25 26 বা 30 বছৰ বয়সৰ কোনোবা সাবস্ক্ৰাইবাৰ আছে মোৰ চেনেলত আপোনালোকে জানে আমি স্কুলত পঢ়া সময়বোৰৰ কথা আমি স্কুলত পঢ়া সময়বোৰত আমাৰ চাৰিওফালৰ পৃথিৱীখন কিমান ধুনীয়া আছিল চাৰিওফালে ধুনীয়া বতাহ ধুনীয়া গছ পৰিবেশ চাৰিওফালে ধুনীয়া পৰিবেশ মানে আমাৰ যেটো প্ৰদূষণৰ হাৰ বহুত নগণ্য আছিল কিন্তু এতিয়া চাওক আপোনালোকে ইন্ডাষ্ট্ৰি আহিছে কোম্পানী আহিছে চৰকাৰে নতুন নতুন এনেকুৱা কিছুমান আঁচনি কৰিছে আমি গছ কাটি বিল্ডিং বনাইছোঁ ৰাস্তা বনাইছে বিভিন্ন প্ৰজেক্ট আঁচনিৰ কাম কৰিছে কিন্তু সেইবিলাক কৰিব যাওঁতে কি হৈছে আমি পাহাৰ কাটিছোঁ আমি গছ কাটিছোঁ দিনক দিনে আপোনাৰ যিবিলাক মেচিনাৰী যিবিলাক গাড়ী মটৰ বৃদ্ধি হৈ আছে কিন্তু তাৰ কাৰণে চৰকাৰে কোনো ধৰণৰ মানে কি প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা নাই যে আমাক দৰকাৰ আমাক বিল্ডিংটো লাগিব আমাক গাড়ীখনো লাগিব আমাক ইন্ডাষ্ট্ৰি লাগিব সকলোখিনি লাগিব কিন্তু এইবিলাক কৰিব যাওঁতে যদি আমাৰ পৰিবেশৰ ওপৰত কিবা আঘাত হৈ আছে সেইখিনি কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেই ব্যৱস্থাটো আমাৰ কৰা দায়িত্ব আছে কিয়নো এই পৃথিৱীখন কেৱল মানুহৰ কাৰণে নহয় ইয়াত জীৱ জন্তু চৰাই চিৰিকটি সবৰে থকাৰ অধিকাৰ আছে কিন্তু আমি মানুহে কি কৰোঁ সকলোখিনি আমাৰ বুলি ভাবি পিনে আমি কামবিলাক কৰোঁ সেইকাৰণে আজি কি হৈছে এইটো মোৰ অনুভৱ চাগে আপোনালোকে অনুভৱ কৰিব আমাৰ এই পৃথিৱীখনত ভাৰসাম্যটো নোহোৱা হৈছে আজি চাওক ইমান কোটি কোটি মানুহৰ মৃত্যু হৈছে কিন্তু তাৰ বিপৰীতে জীৱ জন্তু চৰাই চিৰিকটিৰ বহুত কম হাৰত মৃত্যু হৈছে কিছুমান বিলুপ্ত হৈ গৈছে এইটো কথা শুদ্ধ কিন্তু মানুহ যেটো হাৰত ঢুকাইছে বা হেৰাই গৈছে এই বিশেষকৈ কৰোনা বেমাৰটো অহাৰ পিছৰ সময়খিনিত তাৰ পৰিৱৰ্তে কিন্তু বেলেগ জীৱ জন্তু বা বেলেগ প্ৰাণীকুলৰ ইমান তীব্ৰ হাৰত বা ইমান গতিত মৃত্যু হোৱা নাই তাৰ পৰা আমি এইটোই বুজিব পাৰোঁ যে বেলেগ জীৱ জন্তুবোৰে যেটো আমাৰ প্ৰকৃতিৰ লগত সম্বন্ধ এই সম্বন্ধটো ধুনীয়াকৈ বজাই ৰাখিছে কিন্তু আমি মানুহে কি কৰিছোঁ আমাৰ এই পৃথিৱীখনৰ লগত যিখন পৃথিৱীয়ে আমাক বাসস্থান দিছে আমাক সকলোখিনি সুবিধা দি আছে থকাৰ কাৰণে সেই পৃথিৱীখনৰ লগত আমি ভাৰসাম্য ৰক্ষা কৰি চলিব পৰা নাই আজি চাওক পৃথিৱীয়ে আমাক প্ৰকৃতিয়ে আমাক অক্সিজেন দি আছে সেই অক্সিজেনৰ অভাৱত আমি জীয়াই আছোঁ কিন্তু আজি সেই অক্সিজেনৰ অভাৱত মানুহৰ মৃত্যু হৈছে সেই অক্সিজেনৰ অভাৱত আমি মেডিকেলত চৰকাৰে অক্সিজেন দিব পৰা নাই অক্সিজেন কিনিব লগা হৈছে বেলেগ বেলেগ কোম্পানীৰ পৰা বেলেগ বেলেগ দেশৰ পৰা অক্সিজেন কিনিব লগা হৈছে এইবিলাক কিয় কাৰণে হৈছে আমি যদি পৰিবেশ ধ্বংস নকৰিলো হয় আমি যদি প্ৰকৃতিৰ লগত ভাৰসাম্য বজাই ৰাখি চলিলো হয় তেতিয়া নিশ্চয় তেনেকুৱা নহল হয় সো মই এই ভিডিঅ'টোত এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে নিজৰ কমসে কম নিজৰ ঘৰৰ চৌপাশৰ নিজৰ ঘৰৰ চাৰিওফালৰ অঞ্চলটোত আপোনালোকৰ ঘৰৰ পৰিবেশটো মই প্ৰাকৃতিক পৰিবেশটোৰ কথা কৈছোঁ ঘৰৰ ভিতৰৰ পৰিবেশটো নহয় ঘৰৰ ভিতৰৰ পৰিবেশে আপোনাক জীয়াই নাৰাখে যেটো বাহিৰৰ প্ৰাকৃতিক পৰিবেশ সেই প্ৰাকৃতিক পৰিবেশটো যিমান আপুনি ভাৰসাম্য বজাই ৰাখিব যিমান বাতানুকূল কৰি ৰাখিব সিমানখিনি আপোনাৰ পৰিবেশৰ লগত আপুনি সম্বন্ধ বজাই ৰাখিব পাৰিব সো আপোনাৰ ঘৰৰ চাৰিওফালে গছ পুলি ৰুওক যিকোনো গছ হ'ব পাৰে আপোনাৰ চাৰিওফালে পৰিষ্কাৰ কৰি ৰাখক পৰিষ্কাৰ বুলি ক'লে আপোনাৰ ধৰা জাবৰ জোথৰ পৰিছে সেইটো পৰিষ্কাৰ নহয় বিভিন্ন ধৰণৰ প্লাষ্টিকৰ বটল প্লাষ্টিকৰ পেকেট এইবিলাক আপোনালোকে য'তে ত'তে নেপেলাব গম পাইছে বৰ্তমান সময়ত সাগৰ পৰ্যন্ত প্লাষ্টিকৰ যিবিলাক আৱৰ্জনা সেই আৱৰ্জনাৰে প্ৰদূষণেৰে ভৰি পৰিছে তো এইবিলাকৰ পৰা যদি আমি এতিয়া সাৱধান নহওঁ বা এইবিলাক কামৰ পৰা এতিয়াই যদি আমি
বিৰত নাথাকোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ পিছৰ প্ৰজন্মই এদিন বেয়াকৈ ভুক্তভোগী হ'ব লাগিব। আমি যেনেকৈ আজি ভুক্তভোগী আছোঁ এইটো বহুত ভয়াৱহ পৰিৱেশ, আৰু এই ভয়াৱহ পৰিৱেশতে আমি কিমান ধৰণে শাস্তি ভোগ কৰিব লগা হৈছে, কিমান মানুহ হেৰাই গ'ল আমাৰ এই পৃথিৱীখনৰ পৰা। আপোনালোকে ভাবি চাওক, আমাৰ মা দেউতা ভাইটি ভণ্টি ককাই ভাই কিমান ধৰণৰ পৰিয়াল ধ্বংস হৈ গ'ল। অসমতে চাওক বা অসমৰ বাহিৰতে চাওক, গোটেই পৃথিৱীতে চাওক কিমান হেৰাই গ'ল, কিমান ক্ষতিৰ সন্মুখীন হৈছোঁ আমি। গতিকে আপোনালোকে নিশ্চয় সচেতনতামূলকভাৱে এই কথাখিনি বুজি পায় বা চিন্তা কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াৰ পিছত মোৰ নতুন ভিডিঅ' নিশ্চয় পাব, বেলেগ বেলেগ ধৰণৰ টেকন'লজিকেল বা ইনফৰমেশ্যন থকা ভিডিঅ' আপোনালোকক দিব চেষ্টা কৰিম। চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, আৰু এই ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।